সো গাইজ আজি ঢেকীয়াৰ ফুলৰ বিষয়ে আপোনাক ভিডিঅ'টো জনাম আৰু আৰম্ভ কৰিছোঁ ঢেকীয়াৰ ফুল লৈ। ঢেকীয়াৰ ফুল আপোনালোকে যদি দেখা নাই, আজি চাওক আপোনালোকে ঢেকীয়াৰ ফুল কেনেকুৱা, ক'ত পালে, কি কোনে পালে। গাইজ কি খবৰ, গুড মৰ্ণিং, আপোনালোকৰ ভালনে? ৰুটি খাওঁ তো আজি বিশেষ একটা ভিডিঅ' লৈ আহা নাই, আজি আহিছোঁ ৰুটি খাই কৈ আছোঁ দেই। কথা এটা হৈছে কি, মানে ঢেকীয়াৰ ফুল জীৱনত দেখা পাইছোঁ নেকি? ৰুটি খাই আছোঁ, ঢেকীয়া ভাজি, ইফালে কবি লাবৰা, ইফালে আলু ভাজি, তাৰপিছত ৰুটি আৰু পিঁয়াজ আৰু জলকীয়া। ঢেকীয়াৰ ফুল আপোনালোকে দেখা পাইছেনে নাই? মই আজি আপোনালোকক দেখাম ঢেকীয়াৰ ফুল কেনেকুৱা। জীৱনত যদি দেখা নাই, মই আজি দেখাম আপোনালোকক। মই নিজে পাইছোঁ ঢেকীয়াৰ ফুল। যদি চাব গোটেই ভিডিঅ'টো পূৰা একদম শেষলৈকে চাওক, ঢেকীয়াৰ ফুল আপোনালোকে চাব আজি। তো কথাটো হ'ল কি, ঢেকীয়াৰ ফুল কোনে কোনে বিশ্বাস কৰে ঢেকীয়াৰ ফুল ফুটে? অলৌকিক, অসম্ভৱ। কথাটো অসম্ভৱ হয়নে নহয় কওক আপোনালোকে? ঢেকীয়াৰ ফুল আজিলৈকে কোনেও দেখা নাই আৰু পোৱাও নাই। আৰু সেই ঢেকীয়াৰ ফুল যদি পায়, আমাৰ হিন্দু ৰীতি নিয়ম হিচাপত ই এজন ভাল মানুহ, সৎ মানুহ, আৰু কি সি অট'মেটিক মানে ধনী হৈ যায় বোলে ঢেকীয়াৰ ফুল যদি পায়। যেনেকৈ কয়, কোনোবাই কয় শিয়ালৰ শিং। শিয়ালৰ শিং থাকে নেকি? কেতিয়াও নাথাকে। কিন্তু কথা হ'ল কি, ঢেকীয়াৰ ফুল আছে। আৰু আজি সঁচাকৈ জাক জোলক আপোনাক মই ঢেকীয়াৰ ফুল দেখাম অৰিজিনেলি। এইটো চাওক ঢেকীয়াৰ ফুলটো। চ' গাইজ চাওক, এই ঢেকীয়াৰ ফুলটো চাওক, ইমান ধুনীয়া। আপোনালোকে কেতিয়াবা দেখিছেনে এই ঢেকীয়াৰ ফুল? এই থাপনাখনত ইমান ধুনীয়াকৈ ৰাখি থৈছে। আৰু যোনজন মানুহে যে পাইছে, সেই পোৱা মানুহজনো ইমান সৎ, সহজ সৰল, মানে কি ক'ম আৰু, সেইবিলাক মানুহেহে একচুৱেলি এই ঢেকীয়াৰ ফুল ভগৱানে দিয়ে। যোনজন মানুহ কি একোৱেই নাজানে এই ঢেকীয়াৰ ফুলৰ বিষয়ে, ঢেকীয়াৰ ফুল পালে যে কি হয় ঐশ্বৰিক এটা বস্তু, দেৱতুল্য বস্তু। ই একচুৱেলি কি কাম কৰে নকৰে সেইখিনি আমিও নাজানো। মানুহে কয়, কোৱাটো আমি একচুৱেলি মানিবই লাগিব, যিহেতু ঢেকীয়াৰ ফুল মানে দেখা নাই জীৱনত। আজি যিহেতু দেখি পাইছোঁ, তো গতিকে আপোনালোকক দেখা পালে, গতিকে এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব দেই। বহুত এটা ভাল মানে ভিডিঅ'। ঢেকীয়াৰ ফুলটো চবেই দেখা পাওক কেনেকুৱা বাৰু ঢেকীয়াৰ ফুল। ভগৱানক বিশ্বাস কৰিয়ে এই বস্তুটো চবেই মানে মানি লয়। গতিকে আমিও তেনেকৈ মানিব লাগিব, উপায়বিহীন। তো এতিয়া কথা হ'ল কি, এই ঢেকীয়াৰ ফুলটো যে আপোনালোকে দেখা পাইছে, ক'ত, কেনেকৈ, কি ধৰণে, কি পাইছে, কোনে পাইছে, মই আপোনালোকক জনাই আছোঁ। এই ঢেকীয়াৰ ফুলটো অৰিজিনেলি এজন মাষ্টৰে পাইছে। মাষ্টৰজন হৈছে কি, ঘৰত যেতিয়া কাম কৰি আছিল, মানে ঢেকীয়া চাফা কৰি আছিল, তেতিয়া দেখা পাইছে, মানে চব ঢেকীয়া কাটি কিনে একদম জংঘল চাফা কৰি আছিল। তেতিয়া দেখা পালে কি ফুল, দেখিলে কি ফুল, ইমান ধুনীয়া ধুনীয়া ৰঙা ৰঙা, কি ধুনীয়া দেখাত। আপোনালোকেতো দেখিছে কেনেকুৱা ধৰণৰ, চাওক ইমান ধুনীয়া ধুনীয়া ঢেকীয়াৰ ফুলকেইটা। তো সি কি কৰিছে, মানে ইমান তাৰ মানে অভিজ্ঞতা নাই যে ঢেকীয়াৰ ফুল পালে এনেকুৱা হয়। মানে বহুত মানুহ মানে এইটো বিচাৰে, বা এইটো এটা ধৰ দেৱতুল্য বস্তু, দেৱতাৰ লগত থাকে এনেকুৱা ভাবে। ইয়াৰ ভাৱ নাই সেইটো। তো সেইটো কি কৰিছে, এই ফুলটো যদি ভাল হয়, মই ঘৰত গৈ কিনে ক'ৰবাত ৰাখি দিম। তো ঘৰত গৈ আনি ৰাখি দিলে। তাৰ মিছেছে আহি যেতিয়া দেখে, এইটো কি ফুল ইমান ধুনীয়া, তো সি কৈছে যে ঢেকীয়াৰ ফুল। ঢেকীয়াৰ ফুলটো বহুত মানে কোনো ব্যক্তিয়ে নাপায়। চালে হয় একদম কি বিৰাট ধুনীয়া। তো লগে লগে ই কৰিলে কি,
যিহেতু ঢেকীয়াৰ ফুল অকণমান হ'লেও জানে ঢেকীয়াৰ ফুল মানুহে মানে কেতিয়াও নাপায়, দেৱতুল্য বস্তু, দেৱতাৰ লগতহে এইটো মানে কিবা হয় থাকে। তো যোন ভাল সৎ তাইহে পায়। তো ই কি কৰিলে, ঢেকীয়াৰ ফুল 3টা লৈ গৈ থাপনা এখনত ৰাখি দিলে আৰু মন্দিৰত। তাৰপিছত এক দুই কৰি মানে গাঁৱৰ মানুহখিনিও গম পালে। যেতিয়া নেকি গাঁৱৰ মানুহখিনি গম পালে, এক দুই কৰি বহুত মানুহ চাব আহিল। হয়, ইমান ধৰণৰ বহুত ভিডিঅ' ক্ৰিয়েটৰেও গৈছে, ঢেকীয়াৰ ফুলটো দেখিছে, আপোনালোকেও দেখা পাইছে কেনেকুৱা ধৰণৰ। তো আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ক'লোঁ যে ঢেকীয়াৰ ফুলো যে এইখন অসমত আছে বা হয়, ঢেকীয়াৰ ফুল হয়। তো আজি দেখা পালে কেনেকুৱা লাগিল ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। যদি জীৱনত দেখা নাই ঢেকীয়াৰ ফুল, আজিয়ে চাই লওক।